ভিডিও আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ আছিল। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে ধৰিত্ৰী। গতিকে মনত ৰাখিব প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ আছিল ধৰিত্ৰী। নেক্সট অপশ্যন যে কুৱেশ্যন নিশ্চয় দেখিছে। নেক্সট অপশ্যন হৈছে কোন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? কোন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে নৰকাসুৰ। গতিকে মনত ৰাখিব নৰকাসুৰ ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন ক্লিক, সেয়া হৈছে প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল? প্ৰাচীন কালত বিদৰ্ভৰ ৰজা আছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে ভীষ্মক। গতিকে মনত ৰাখিব ভীষ্মক হৈছে প্ৰাচীন কালত বিদৰ্ভৰ ৰজা। নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 21। কুৱেশ্যন নাম্বাৰ 21 সুধিছে প্ৰাচীন নগৰ বেংমাৰা বৰ্তমান কি নামেৰে জনাজাত? প্ৰাচীন নগৰ বেংমাৰা বৰ্তমান কি নামেৰে জনাজাত? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ, তিনিচুকীয়া। এইখিনি এটা কথা জনাই থওঁ, যদিহে আপোনালোকে অসম উচ্চ ন্যায়ালয় বা হাইকোৰ্টৰ আৰু লগতে আপুনি যদি স্বাস্থ্য বিভাগৰ আৰু লগতে অসম পুলিচ পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে, নিশ্চয় আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰিব। আমি পৰ্যায়ক্ৰমে হাইকোৰ্টকে আৰম্ভ কৰি স্বাস্থ্য বিভাগ আৰু লগতে অসম পুলিচৰ প্ৰয়োজনীয় সাধাৰণ জ্ঞান অন্যান্য যাৱতীয় ইনফৰ্মেশ্যন এই চেনেলটিক প্ৰদান কৰা হয়। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্ন ক্লিক নাও। নেক্সট প্ৰশ্ন হৰ্ষচৰিত্ৰ জীৱনীখনৰ লেখক কোন? হু ইজ দ্য অথৰ অফ দ্য বায়'গ্ৰাফি হৰ্ষচৰিত্ৰ? এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে বাণভট্ট। গতিকে মনত ৰাখিব বাণভট্টই হৰ্ষচৰিত্ৰ জীৱনীখনৰ লেখক। নেক্সট প্ৰশ্ন হৈছে নিশ্চয় সুধিছে কুমাৰ ৰাজা উপাধি কাক দিয়া হৈছিল? দ্য টাইটেল কুমাৰ ৰাজা ৱাজ গিভেন টু হুইচ ব্ৰাহ্মণ কিং? গতিকে এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? কুমাৰ ৰাজা উপাধি কাক দিয়া হৈছিল? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে ভাস্কৰ ব্ৰাহ্মণ। গতিকে মনত ৰাখিব ভাস্কৰ ব্ৰাহ্মণক কুমাৰ ৰজা উপাধি দিয়া হৈছিল। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ নিশ্চয় দেখিছে। সেয়া হৈছে যে অগ্নিগড় চিত্ৰলেখা উদ্যান ক'লপাৰ্ক কোন ঠাইত অৱস্থিত? পৰীক্ষাত এনেদৰে আহিব পাৰে, কাৰণ পেটাৰ্ণখিনি একেই থাকে, কিন্তু তাৰ প্ৰশ্ন ষ্ট্ৰাকচাৰ কিছুমান সালসলনি হৈ থাকে। পৰীক্ষাত এনেকৈ আহিব পাৰে অগ্নিগড় কোন ঠাইত আছে, বা চিত্ৰলেখা উদ্যান কোন ঠাইত আছে, বা বেকেটত থকা অনুযায়ী ক'লপাৰ্ক যিটো অপশ্যন নিশ্চয় দেখিছে, এই ক'লপাৰ্ক কোন ঠাইত অৱস্থিত, তেনেকৈ ডাইৰেক্ট আহি যাব পাৰে। গতিকে এই অপশ্যনৰ শুদ্ধ উত্তৰ এটাই হ'ব। এই অপশ্যনৰ ছেইম যিহেতু এনচাৰ হয়, এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে তেজপুৰ। গতিকে মনত ৰাখিব অগ্নিগড় চিত্ৰলেখা উদ্যান বা চমুকৈ ক'লপাৰ্ক কোন ঠাইত আছে, লোকেশ্যনটো ক'ত হ'ব? তেজপুৰত, মনত ৰাখিব। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ নিশ্চয় দেখিছে। সেয়া হৈছে শালস্তম্ভ বংশৰ ৰাজধানী ম্লেচ্ছ বংশ ক'ত অৱস্থিত বা ক'ত আছিল? শালস্তম্ভ বংশৰ ৰাজধানী ম্লেচ্ছ বংশ ক'ত আছিল? এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে হৰপেশ্বৰ। গতিকে মনত ৰাখিব হৰপেশ্বৰত শালস্তম্ভ বংশৰ ৰাজধানী বা চমুকৈ ম্লেচ্ছ বংশ আছিল। যদি এই ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি লাইক এটা কৰিব, আৰু চেনেলটো উপকৃত হৈছে নহৈছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰি যাতে পৰৱৰ্তী পৰ্যায়ত আপোনালোকে ইনফৰ্মেশ্যন ভিডিঅ' লাভ কৰি থাকিব পাৰে। নেক্সট অপশ্যন আগবাঢ়িছোঁ। নেক্সট অপশ্যন ক্লিক নাও। সুধিছে কাছাৰৰ প্ৰাচীন নাম কি আছিল? কাছাৰৰ প্ৰাচীন নাম আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো? সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে হিডিম্বা। গতিকে মনত ৰাখিব হিডিম্বা কাছাৰৰ প্ৰাচীন নাম আছিল। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নিশ্চয় আহি পৰিছে। কুৱেশ্যন হৈছে কামৰূপত পাল বংশৰ প্ৰথমজন ৰজা কোন আছিল? কামৰূপত পাল বংশৰ প্ৰথমজন ৰজা আছিল অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কোনটো? ডি ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে ব্ৰহ্মপাল। গতিকে মনত ৰাখিব ব্ৰহ্মপাল হৈছে কামৰূপত পাল বংশৰ প্ৰথমজন ৰজা। যদি ভিডিঅ'টি ভাল পাইছে নিশ্চয় ভিডিঅ'টি লাইক এটা কৰিব। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ আহিছে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে চুকাফা। গতিকে মনত ৰাখিব চুকাফা আছিল আহোম সাম্ৰাজ্যৰ
প্ৰতিষ্ঠাপক নেক্সট অপশ্যন ক্লিক নাও নেক্সট অপশ্যন সোধা হৈছে যে আহোম ৰজাসকলৰ মুখ্য ৰাণীগৰাকীক কি বুলি জনা যায় আহোম ৰজাসকলৰ মুখ্য ৰাণীগৰাকীক কি বুলি জনা যায় এই অপশ্যন শুদ্ধটো কি হ'ব দ্য চিফ কুইন অফ আহোম কিংছ ইজ নাৱেছ কি বুলি জনা যায় আহোম কিঙৰ কুইনক এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব কোনটো এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে বৰকুঁৱৰী গতিকে মনত ৰাখিব বৰকুঁৱৰীক আহোম ৰজাসকলৰ মুখ্য ৰাণীগৰাকীৰ নাম গতিকে খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন কাৰণ এনেকুৱা সহজ প্ৰশ্ন পৰীক্ষাত আহিব কাৰণ যিমানে কেণ্ডিডেটৰ সংখ্যা বেছি হয় সিমানে পৰীক্ষাৰ পেটাৰ্ণটো অলপ ইজি হৈ পৰে অৰ্থাৎ ইজি মানে মনত ৰাখিব কাট অফৰ পৰিমাণ বৃদ্ধি হয় আৰু যদি হাইকোৰ্টৰ বাবে প্ৰস্তুতি চলাই আছে নিশ্চয় এনেকুৱা প্ৰশ্ন অহাৰ পূৰ্ণ সম্ভাৱনা আছে আগৰ প্ৰিভিয়াছ পেপাৰবোৰ আপুনি চেক কৰিব তাত এনেকুৱা প্ৰশ্ন আহিছে লগতে DME যদি আপুনি এপ্লাই কৰিছে টেকনিকেল পোষ্টৰ নন টেকনিকেল পোষ্টৰ তাতো এনেকুৱা অহাৰ সম্ভাৱনা আছে মনত ৰাখিব নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ আহি পৰিছে কুৱেশ্যন নাম্বাৰ সোধা হৈছে যে খেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল খেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধটো কোনটো হ'ব সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে নিশ্চয় দেখিছে সেয়া কি হ'ব নীলধ্বজ খেন বংশৰ প্ৰতিষ্ঠাপক কোন নীলধ্বজ মনত ৰাখিব নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 119 কুৱেশ্যন নাম্বাৰিঙৰ ওপৰত গুৰুত্ব নিদিব ইম্পৰ্টেণ্ট কুৱেশ্যনখিনিহে ইম্পৰ্টেণ্ট প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই কোন হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ কাঞ্চেং বৰপাত্ৰ গোহাঁই গতিকে মনত ৰাখিব কাঞ্চেং বৰপাত্ৰ গোহাঁই প্ৰথমজন বৰপাত্ৰ গোহাঁই আছিল পৰীক্ষাত আহিব পাৰে যে প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন বা ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই বুলি আহিব পাৰে গতিকে অপশ্যন শুদ্ধ উত্তৰ নিশ্চয় গম পালে কাঞ্চেং বৰফুকন হৈছে নিশ্চয় গম পালে কাঞ্চেং বৰপাত্ৰ গোহাঁই হৈছে প্ৰথমজন বৰপাত্ৰ গোহাঁই নেক্সট অপশ্যন হৈছে এটা অন্তিমটো প্ৰশ্ন শিতানত ভৰি দিছোঁ সেয়া অপশ্যনৰ অতি ইম্পৰ্টেণ্ট প্ৰশ্ন মূলা গাভৰুৰ কিমান চনত মৃত্যু হৈছিল মূলা গাভৰু ডেথ ইন দি ইয়াৰ অৰ্থাৎ মূলা গাভৰু কিমান চনত মৃত্যু হৈছিল এই অপশ্যনৰ কাৰেক্ট এনচাৰ কোনটো হ'ব এই অপশ্যনৰ কাৰেক্ট এনচাৰ অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 1532 গতিকে 1532ত মূলা গাভৰুৰ মৃত্যু হৈছিল প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' ইমানেই আছিল পৰৱৰ্তী পৰ্যায়ত দীঘলীয়া পৰ্যায়ৰ কুৱেশ্যন এনচাৰ লৈ আহিম কাৰণ আজি প্ৰথমটো পাৰ্ট আগবঢ়াইছোঁ এতিয়া আজিৰ ভিডিঅ' যদি উপকৃত হৈছে নিশ্চয় ভিডিঅ'টিক লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটিক ছাবস্ক্ৰাইব কৰোঁ যদি আপোনালোকে এতিয়ালৈকে কমেণ্ট কৰা নিশ্চয় কমেণ্ট কৰি পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা পেটাৰ্ণৰ ভিডিঅ' লাগে যদি আপোনালোকে হাইকোৰ্ট আৰু লগতে DME নন টেকনিকেল পোষ্টৰ বাবে আবেদন কৰি থৈছে বা আবেদন চলি আছিল গতিকে সেইমতে যদি আবেদন কৰিছে নিশ্চয় আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব যদি পুলিচৰ বাবে যদি প্ৰস্তুতি চলাই আছে নিশ্চয় আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব পাৰে পৰ্যায়ক্ৰমে আমি এই এৰিয়াৰ যথেষ্টখিনি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দি আলোচনা কৰি আহি আছোঁ ধন্যবাদ আকৌ নতুন ভিডিঅ' লোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ